গাইজ আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কুঁহিয়াৰৰ পৰা মিঠাই কেনেকৈ তৈয়াৰ কৰে। তো তৈয়াৰ কৰাৰ ফুল প্ৰচেছটো আজি আপোনালোকক দেখাম। তো মিঠাই কেনেকৈ বনায়, মানে কুঁহিয়াৰেৰে মিঠাই কেনেকৈ বনায়। তো আপোনালোকে হয়তো মিঠাই খাই পাইছে, কিন্তু কেনেকৈ বনায়, কুঁহিয়াৰেৰে বনায় বুলি শুনা পাইছে যদিও কেনেকৈ বনায় সেইটোতো আজিলৈকে দেখা পোৱা নাই চাগে। আৰু যদি দেখা পাইছেও বহুতে দেখা পোৱা নাই আজিলৈকে। তো আজি আমি আহিছোঁ একদম পূৰা য'ত মানে মিঠাই তৈয়াৰ কৰি আছে, এতিয়া তৈয়াৰ কৰি আছে সেইখিনি আমি আজি আপোনালোকক ডাইৰেক্ট চকুৰ সন্মুখত দেখাবলৈ গৈ আছোঁ। তো মোৰ লগত আছে পাচান, হয়নে নাই? তুমি একচুৱেলি কথাটো হ'ল যে মই আগতে ঘূৰোতে ভাবিছোঁ যে কুঁহিয়াৰ নেচাৰেল হয়, এই মেচিনেৰে যে বনোৱা হয় এইটো মই গম পোৱা নাছিলোঁ। কুঁহিয়াৰ নে মিঠাই, মানে কুঁহিয়াৰৰ পৰা মিঠাই যে বনায় এইটো ভাবিছোঁ নেচাৰেল হয় নেকি, কেনেকৈ ক'ৰ পৰা আহে। মানে তুমি আগতে দেখা পোৱা নাই? আজি ফাৰ্ষ্ট টাইম। মই দেখা পাইছোঁ যদিও মানে ডাইৰেক্ট দেখা পোৱা নাই, মানে ৰাস্তাৰে গৈ থাকোঁতে দেখা পাইছোঁ। আজি মানে চকুৰ সন্মুখত লাইভ মানে একদম। তো এতিয়া সন্মুখত গৈ আছোঁ আমি, সেইফালে চাওক পূৰা প্ৰচেছ হৈ আছে, ভিডিঅ'টো চাই থাকক একদম। তো এইফালে আছে কুঁহিয়াৰ, এয়া কুঁহিয়াৰ, কুঁহিয়াৰে তুমি অলপ বনাই দিয়া নাই, তুমি বনোৱা, মই দেখাই দি আছোঁ। এইটো কুঁহিয়াৰ এইফালে দি আছে, কুঁহিয়াৰখিনি দি আছে চব, আৰু এইফালে ৰস ওলাই আছে কুঁহিয়াৰৰ পৰা ডাইৰেক্ট দি আছে। এতিয়া পাচানে চাওক, আজি পাচানে মিঠাই বনাব, কুঁহিয়াৰেৰে মিঠাই বনাই আছে। এইফালে ৰস ওলাই আছে, এইটো ৰস ওলাই আছে, আৰু ইয়াৰ পৰা ৰসখিনি আহি পেলাই এইফালে গৈ আছে। ইয়াৰ পৰা ক'ত গৈ আছে এইফালে দেখা নাই। এতিয়া এইটো কুঁহিয়াৰ, ইয়াতে ৰস বনি আছে, মেচিনেৰে ৰস বনি আছে। ইমান হাইজেনিক নহয় দিয়ক, কিন্তু ইয়াৰ পিছত যিটো হ'ব এই চাওক, এইটো পাইপ তাৰ পৰা ৰস আহি আছে, মেচিনেৰে চেপি এইটো পাইপেৰে ৰস আহি কিনে মানে লেট নাইট, মানে তাৰে পৰা যে বাল্টিৰে আমি দিব লাগে নহয়, চলি আছে, আহি আছে, বনি আছে পাইপেৰে, মেচিনৰ পৰা ডাইৰেক্ট পাইপেৰে হৈ কেনে ইয়াত আহি আছে। আৰু ইয়াত কেৰাহী এটা দিয়া আছে, আৰু তাৰ তলতে আছে জুই লাগি আছে। এইখিনি কোনো মানে বেলেগ বস্তু নহয়, এইখিনি কুঁহিয়াৰৰ পাত হয়, এইবিলাক কুঁহিয়াৰৰ পাতেৰে জুই লাগি আছে। এইফালে চাওক, এই ৰস আহি আছে ডাইৰেক্ট, তাৰে কোনো মিক্স নাই, ডাইৰেক্ট ইয়াতে ৰস আহি আছে, জাল হৈ আছে, মানে পুৰা তলত জুই লাগি আছে, উঘলি আছে। এইফালে চাওক, এইফালে এটা আছে, এইফালে এটা আছে, আৰু এইফালেও এইখিনি প্ৰচেছ হৈ গৈছে ক্লিয়াৰ। এতিয়া এইখিনি মানে শ্বেপত দিব, মিঠাইৰ যিটো শ্বেপ থাকে সেইটো দিব, গুড়ৰ শ্বেপ থাকিব। আৰু এতিয়া পুৰা প্ৰচেছ হৈ আছে, প্ৰচেছিং হোৱাৰ পিছত এইটো যাব, এইটো নিচিনা হ'ব, এইটো পিছত এইটো নিচিনা হ'ব। তো আপোনালোকে যদি অৰিজিনেল গুড় বিচাৰে, আজিকালি বজাৰত নাপায়, কাৰণ আজিকালি পুৰা ভেজাল বস্তু, মানে ভেজাল নথকা বস্তু বজাৰত পোৱাই নাযায়, ক'ৰ পৰা হ'ব। তো ভেজাল নোহোৱা বস্তু যদি আপোনালোকে মিঠাই গুড় যদি আপোনালোকক লাগে, তো আমাৰ দাদাহঁতে ইয়াৰে অনাৰ হয়, মানে 2 বিঘা কুঁহিয়াৰ খেতি কৰিছে। 2 বিঘা কুঁহিয়াৰ খেতি ইতিমধ্যে আধাখিনি শেষ হ'ল, আৰু আধাখিনি এতিয়া বাকী আছে। তো যদি আপোনাৰ অৰিজিনেল গুড় লাগে, মিঠাই লাগে, তেনেহ'লে দাদাৰ লগত কণ্টেক্ট কৰিব। দাদাৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব, অথবা আমি কৈ দিম আপোনালোকক ক'ত আহিব লাগে, অথবা আপুনি কোনটোতেও ল'ব পাৰিব। দাদা এইখিনি মৰিগাঁও আৰু বামুণগাঁৱৰ বৰ্ডাৰ হয়, ইয়াতে আহিব লাগিব, মিঠাই লাগিব, পঠাই দিব। পুৰা ভেজালমুক্ত মিঠাই পাব না, একেবাৰে 100%, একদম 100% ভেজাল নোহোৱা মিঠাই আপোনালোকে পাব। পুৰা ৰস আহি আছে, ইয়াৰ পৰা মিঠাই তৈরি হৈ আছে, কোনো ভেজাল নাই। ইয়াতে ডাইৰেক্ট চকুৰ সন্মুখত চব হৈ আছে। ইয়াতে কোনো ভেজাল নোহোৱাকৈ, কোনো মিক্স নাই, কোনো কেমিকেল মিক্স নাই, চব ইয়াতে চকুৰ সন্মুখত হৈ আছে। তো এইফালে মেচিনৰ পৰা ৰস আহি কিনে এইফালে হৈ আছে প্ৰচেছ, আৰু এইফালে চব পাচনতে চাই আছে। লেতেৰা বস্তুখিনি এতিয়া পেলাই দি আছে, চব লেতেৰা বস্তু কোনো ইয়াৰ নাথাকে। এতিয়া লেতেৰা বস্তু বস্তুৰ দ্বাৰা মানে পেলাই দি আছে। ওলোৱাৰ কাৰণে এইফালে এটা চিমনি নিচিনা দিয়া আছে, লেতেৰা বস্তুখিনি এইফালে ওলাই গৈ আছে। লেতেৰা বস্তুখিনি ওলাই যোৱাৰ পিছত পিয়ৰ মিঠাই হ'ব এতিয়া। তো দাদা আপোনাৰ নামটো কি আছিলে? মোৰ নাম নুৰুল ইছলাম। নুৰুল ইছলাম। দাদা আপোনাৰ নাম্বাৰটো একবাৰ কৈ দিব। 9101538711। ঠিক আছে, যোগাযোগ কৰিলে আপোনালোকে অৰিজিনেল গুড় পাব। দয়া কৰি যোগাযোগ কৰিব। কোনোবা ঘটনাৰ ব্যক্তি লাগিলে দৰকাৰ হ'লে মই পঠাই দিব পাৰিম, অথবা আহি কেনেও লৈ যাব পাৰিব। দাদাৰ পৰা ডিটেইলছ লৈ কেনে, এড্ৰেছ লৈ কেনে আপোনালোকে আহি কেনেও লৈ যাব পাৰিব, অথবা আপোনালোকৰ যদি বেছি প্ৰয়োজন হয় আপোনালোকক দাদা ইয়াৰে পৰা পঠাইও দিব পাৰিব।